Hello, welcome to B Boru classes. So আজি আমি দশম শ্ৰেণীৰ গণিতৰ বহুপদ যেটো চেপ্টাৰ আছে সেই বিষয়ে আমি আলোচনা কৰিব লৈছো। সো আগন্তুক মেট্ৰিক পৰীক্ষাত বা হৈ যোৱা মেট্ৰিক পৰীক্ষাত এই চেপ্টাৰৰ পৰা কি ধৰণৰ এমসিকিউ কোৱেশ্চন আহিছিল তাৰ বিষয়ে মই বিশদভাৱে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। তো ইয়াত আমাৰ কিছুমান কোৱেশ্চন দিয়া আছে। সো কোৱেশ্চন নম্বৰ 1 ৰ পৰা আমি আৰম্ভ কৰিছো। যদি p of x equal to ax cube plus bx square plus cx plus d বহুপদটোৰ শূন্য কেইটা আলফা বিটা আৰু গামা হয় তেন্তে 1 plus alpha into 1 plus beta whole into 1 plus গামাৰ মান হ'ব। আমাৰ চাৰিটাকৈ অপচন দিয়া আছে, গতিকে আমি শুদ্ধ অপচনটো আমি চিনাক্ত কৰিব লাগে। তো প্ৰথমতে আমি বহুপদৰ অলপ ধাৰণা আমি দিবৰ কাৰণে চেষ্টা কৰিছো। তো বহুপদবোৰ আমাৰ ঘাতৰ ওপৰত নিৰ্ভৰ কৰি ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত এই তিনি ধৰণে ভাগ কৰা হৈছে। গতিকে ৰৈখিক বহুপদৰ আমি শূন্য এটাই পাম। দ্বিঘাত বহুপদৰ যেহেতু চলকৰ মাত্ৰা 2, গতিকে আমাৰ শূন্য দুটা হ'ব। ত্ৰিঘাত বহুপদৰ চলকৰ যেহেতু মাত্ৰা 3, গতিকে আমাৰ শূন্য তিনিটা হ'ব। যেহেতু আমাৰ যেটো কোৱেশ্চন দিয়া হৈছে, তো আমাৰ উক্ত প্ৰশ্ন মতেদি আমাৰ বহুপদটো হৈছে ত্ৰিঘাত বহুপদ, গতিকে ত্ৰিঘাত বহুপদৰ শূন্য কেইটা হৈছে আলফা বিটা আৰু গামা বুলি যদি আমি বিবেচনা কৰি লওঁ, তেনেহলে শূন্য তিনিটাৰ যোগফল আলফা প্লাস বিটা প্লাস গামা সমান মাইনাস বি বাই এ। শূন্য তিনিটাৰ পূৰণফলৰ যোগফল আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা সমান চি বাই এ। আৰু শূন্য তিনিটাৰ পূৰণফল আলফা বিটা গামা সমান মাইনাস ডি বাই এ। এতিয়া আমাৰ প্ৰদত্ত বহুপদটোৰ ক্ষেত্ৰত 1 plus alpha, 1 plus beta আৰু 1 plus gamma মান নিৰ্ণয় কৰিব লাগে। So 1 plus alpha into 1 plus beta into 1 plus gamma. তো প্ৰথমত আমি 1 plus alpha আৰু 1 plus beta পূৰণ কৰিম। So 1 পূৰণ 1 যোগ 1 পূৰণ b beta alpha into 1 alpha alpha into beta alpha beta। এতিয়া ইয়াৰ লগত 1 plus gamma আমি পূৰণ কৰিব লাগিব। So 1 পূৰণ 1 1 1 পূৰণ গামা গামা, বিটা পূৰণ 1 বিটা, বিটা পূৰণ গামা বিটা গামা, তাৰপিছত আলফা পূৰণ 1 আলফা, আলফা পূৰণ গামা আলফা গামা প্লাস আলফা বিটা ইনটু 1 আলফা বিটা, আলফা বিটা ইনটু গামা আলফা বিটা গামা। এতিয়া আমি আলফা প্লাস বিটা প্লাস গামাক একেলগ কৰিলো। তাৰপিছত আলফা বিটা প্লাস বিটা গামা প্লাস গামা গামা আলফা একেলগ কৰিলো প্লাস আলফা বিটা গামা যোগ 1। এতিয়া আলফা প্লাস বিটা প্লাস গামাৰ মান হৈছে মাইনাস বি বাই এ প্লাস আলফা বিটা বিটা গামা গামা আলফা মান সি বাই এ এণ্ড আলফা বিটা গামা মাইনাস ডি বাই এ যোগ 1। আমি যদি চাও এতিয়া লসাগু হ'ব আমাৰ 1 এ মাইনাস বি প্লাস সি প্লাস মাইনাস মাইনাস ডি প্লাস এ পূৰণ 1 সমান এ। এতিয়া এ বাই, সো এইটো আমি আগতে লিখিম এ মাইনাস বি প্লাস সি মাইনাস ডি। গতিকে আমি যদি আমাৰ অপশন কেইটালৈ লক্ষ্য কৰো, অপশন এ প্লাস বি প্লাস সি প্লাস ডি বাই বি ডি বাই এ, অপশন বি এ প্লাস বি মাইনাস সি প্লাস ডি বাই এ, অপশন সি এ মাইনাস বি প্লাস সি মাইনাস ডি বাই এ। গতিকে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন নাম্বাৰ সি এ মাইনাস বি প্লাস সি মাইনাস ডি বাই এ। এনেদৰে আমি বহুপদৰ ত্ৰিঘাত বহুপদ কেইটাৰ বহুপদ এটাৰ শূন্য কেইটাৰ যোগফল, শূন্য কেইটাৰ পূৰণফলৰ যোগফল আৰু শূন্য কেইটাৰ পূৰণফল এই ধাৰণাটোৰ সহায়ত আমি যিকোনো অংক সমাধান কৰিব পাৰো। নম্বৰ 2 লৈকে আগবাঢ়িছো। So question number 2, যদি 3x cube minus 5x square plus 3x plus k বহুপদটোক x minus 1 এৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি তেনেহলে k ৰ মান হ'ব। তো আমাৰ চাৰিটা অপচন দিয়া আছে। গতিকে এই ধৰণৰ অংক যদি পৰীক্ষাত দিব আমি কি ধৰণে সমাধান কৰো চাও। আমাৰ দুটা বহুপদ দিয়া আছে যে 3x cube minus 5x square plus 3x plus k বহুপদটোক x minus 1 এৰে সম্পূৰ্ণকৈ হৰণ যায়। হৰণ যদি এটা বহুপদক আন এটা বহুপদৰ সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি তেনেহলে ভাগশেষ সদায় শূন্য হ'ব। গতিকে আমি প্ৰথম বহুপদটোক আমি ধৰি লওঁ p of x equal to
3x cube minus 5x square plus 3x plus k. আকৌ দ্বিতীয় বহুপদ x minus 1 or শূন্য হব plus 1 minus 1 to plus 1 যাব plus 1 minus 1 0. এতিয়া এই শূন্যৰ মানটো যেতিয়া আমি প্ৰথম বহুপদটোত বহুৱাই দিম তেতিয়া গোটেই বহুপদটোৰ মানে হ'ব 0 ভাগে হ'ব পাদ্যমতে গতিকে p of 1 0 হ'ব এতিয়া x ৰ ঠাইত যেতিয়া আমি 1 বহুৱাম 3 into 1 cube minus 5 into 1 square plus 3 into 1 plus k সমান 0. So 1 cube means 1, 3 এগুণ 3, 1 square means 1, 5 এগুণ 5, 3 এগুণ 3, যোগ k সমান 0. So 3 3 6 বিয়োগ 5 যোগ k equal to 0. 6 minus 5, 1 plus k equal to 0. গতিকে k এর মান হ'ব -1. গতিকে আমি যদি আমাৰ অপশনবোৰলৈ লক্ষ্য কৰোঁ আমি দেখিবলৈ পাম যে অপশন সি -1. গতিকে কোৱেশ্চন নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'ব c equal to -1. ঠিক একেদৰে সো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈকে আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 যদি f of x সমান kx square minus 8x plus 6 ৰ শূন্য দুটাৰ সমষ্টি 4 হয় তেনেহলে k এর মান হ'ব গতিকে আমি যদি ভালদৰে লক্ষ্য কৰোঁ প্ৰদত্ত বহুপদটো এটা দ্বিঘাত বহুপদ হ'ব গতিকে দ্বিঘাত বহুপদৰ শূন্য কেইটাৰ সমষ্টি -b/a গতিকে বহুপদটো দিয়া হৈছে আমাৰ p of x সমান kx square minus 8x plus 6 যেহেতু প্রদত্ত বহুপদটো দ্বিঘাত বহুপদ এতে শূন্য দুটাৰ সমষ্টি সমান -b/a আৰু -b/a এর মান দিয়া হৈছে 4 গতিকে মাইনাস ইয়াতে b এর মান হৈছে -8 a মানে হৈছে k সমান 4 গতিকে 8/k minus minus plus 8/k সমান 4 বা 4k সমান 8 গতিকে k মানে 8 হৰণ 4 4 দুগুণ 8 গতিকে k এর মান হ'ব 2 গতিকে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন নাম্বার সি এতিয়া আমি কোৱেশ্চন নাম্বার 4 লৈকে আগবাঢ়িছো সো কোৱেশ্চন নাম্বার 4 যদি f of x equal to px square minus 2x plus 3p বহুপদটোৰ আলফা আৰু বিটা দুটা শূন্য হয় যাতে আলফা প্লাস বিটা সমান আলফা বিটা তেন্তে p এর মান হ'ব তো প্ৰথমতে প্ৰদত্ত বহুপদটো হৈছে দ্বিঘাত বহুপদ গতিকে এই দ্বিঘাত বহুপদটোৰ 4 নম্বৰৰ সমাধান দ্বিঘাত বহুপদটোৰ ক্ষেত্ৰত শূন্য দুটাৰ যোগফল আলফা বিটা সমান শূন্য দুটাৰ পূৰণফল দিয়া আছে গতিকে প্ৰদত্ত বহুপদটোৰ শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা সমান -b/a মাইনাস b মানে হৈছে -2 a মানে হৈছে p ইকুয়াল টু আলফা বিটা মানে হৈছে c/a তো c এর মান হৈছে 3p a মানে হৈছে p গতিকে -2/p equal to 3p/p so pp যদি আমি ক্যান্সেল কৰো 2 সমান 3p গতিকে p সমান 2/3 p সমান 2/3 গতিকে প্ৰদত্ত প্ৰশ্নটোৰ শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ বি 2/3 এদৰে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈকে আগবাঢ়িছো সো কোৱেশ্চন নম্বৰ 5 যদি আলফা বিটা গামা p of x সমান x cube minus px square plus qx minus r বহুপদটো তিনিটা শূন্য হয় তেনেহলে 1/alpha beta plus 1/beta gamma plus 1/gamma alpha মান হ'ব আমাৰ চাৰিটা অপচন দিয়া হৈছে গতিকে প্ৰদত্ত বহুপদটো হৈছে এটা ত্ৰিঘাত বহুপদ গতে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত শূন্য তিনিটা আমি পাম আৰু এই শূন্য কে তিনিটা যদি আলফা বিটা আৰু গামা হয় তেনেহলে আমি 1/alpha beta plus 1/beta gamma plus 1/gamma alpha মান নিৰ্ণয় কৰিব লাগে so 1/alpha beta plus 1/beta gamma plus 1/gamma alpha গতি alpha beta gamma gamma alpha এটা লসাগু হৈছে alpha beta gamma so alpha beta gamma alpha beta ৰে হৰণ কৰিলে gamma into 1 gamma ঠিক একেদৰে alpha beta gamma হৰণ beta gamma মানে alpha পূৰণ 1 alpha
আলফা বিটা গামাক যেতিয়া গামা আলফাৰে হৰণ কৰি আমি বিটা পাম বিটা পূৰণ 1 বিটা গতিকে আমি যদি এইটো সজাই লিখো আলফা প্লাস বিটা প্লাস গামা হৰণ আলফা বিটা গামা গতিকে আলফা প্লাস বিটা প্লাস গামাৰ মান হৈছে প্ৰদত্ত বহুপদটোৰ ক্ষেত্ৰত আলফা বিটা গামা মাইনাস বি বাই এ সো মাইনাস বিৰ মান হৈছে মাইনাস পি আৰু এৰ মান হৈছে 1 আর আলফা বিটা গামা মাইনাস বি বাই এ আলফা প্লাস বিটা প্লাস গামা মাইনাস বি বাই এ আৰু 0 তিনিটাৰ পূৰণফল আলফা বিটা গামা সমান মাইনাস ডি বাই এ সো মাইনাস ডি মানে হৈছে মাইনাস আর এ মানে হৈছে 1 গতিকে মাইনাস মাইনাস প্লাস পি বাই 1 মাইনাস মাইনাস প্লাস আর বাই 1 ইয়াৰ অৰ্থটো এইটোৱে হৈছে যে পি বাই আর গতিকে কোৱেশ্চন নম্বৰ 5 ৰ শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ এ পি বাই আর পি বাই আর ঠিক একেদৰে কোৱেশ্চন নম্বৰ 6 so question number 6 so p of x equal to px cube minus 6x square plus 11x minus 6 বহুপদটোৰ 0 তিনিটাৰ পূৰণফল যদি 4 হয় তেন্তে p ৰ মান নিৰ্ণয় কৰিব লাগে গতিকে প্ৰদত্ত বহুপদটো হৈছে এটা ত্ৰিঘাত বহুপদ গতিকে ত্ৰিঘাত বহুপদৰ 0 তিনিটাৰ পূৰণফল আলফা ইনটু বিটা ইনটু গামা সমান দিয়া আছে 4 তো ত্রিঘাত বহুপদৰ 0 তিনিটাৰ পূৰণফল হৈছে মাইনাস ডি বাই এ সো মাইনাস ডি বাই এ সমান 4 সো মাইনাস ইয়াতে ডিৰ মান হৈছে মাইনাস 6 এ মানে হৈছে পি সমান 4 তো 6 বাই পি সমান 4 গতিকে 4 পি সমান 6 এটাকে পি সমান 6 বাই 4 সো 2 দুগুণ 4 2 3 গুণ 6 অর্থাৎ p সমান 3 বাই 2 গতিকে আমি যদি লক্ষ্য কৰো ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন নম্বৰ এ 3 বাই 2 ঠিক একেদৰে আমি বহুপদ যেটো আমাৰ চেপ্টাৰ আছে বহুপদ চেপ্টাৰটোৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কোৱেশ্চন আলোচনা কৰিলো আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন ইয়াৰ পৰা আহিব পাৰে গতিকে অধিক জানিবৰ বাবে আপোনালোকে মোৰ লগত জড়িত হৈ থাকক মোৰ চেনেলটো লাইক কৰক শেয়ার করক और सब्सक्राइब करक।